ঠিক আছে হেৰি কৈছোঁ ঠিকে আছে গৰডাল লৈ যাওক আৰু অলপ আৰু সেই আহ্বানৰ প্ৰতি মই সঁহাৰি জনাইছোঁ। কিন্তু মোতকৈ বহুত বিজ্ঞ আৰু অভিজ্ঞ মানুহ আমাৰ ইয়াতে আছিল, কিন্তু তেওঁলোকক নামাতিও যে মোক দিলে, মই মাত্ৰ তেওঁলোকৰ বা তেখেতসকলৰ নিমন্ত্ৰণটো ৰক্ষা কৰি এই পৰ্বটো আৰম্ভ কৰিছোঁ বা ধ্বজা উত্তোলন কৰিছোঁ। কিন্তু মই সদস্যবৰ্গৰ কাৰণে সকলক বা সভাপতি সম্পাদকসকলকে আহ্বান এটা ৰাখিব খুজিছোঁ। আজি যদিও আমাৰ 7টা বজাতে আছিল, কিন্তু 9টা বাজিছে বোধ হয়, 9টা বাজিছে। ইয়াৰ দ্বাৰা এইটো বুজিব পাৰিছোঁ যে ইয়াৰ কমিটিখনে যেনেভাৱে সজাগতা ভানটো মহান অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব লাগিলে এই কমিটিখনে যথেষ্ট কষ্ট কৰিব লাগিব, আৰু এই কষ্টৰ প্ৰভাৱতে হয়তো এই অনুষ্ঠানটো গঢ় লৈ উঠিব। গতিকে আজি মহাজয়ন্তী উপলক্ষে আৰু মই বেছি নকওঁ, কাৰণ মহাবীৰৰ বিষয়ে কোনে নাজানে। সেই ৰামৰ পৰা তেওঁ ৰাম ভক্ত বা তেওঁ হেৰিও ধৰ্মমূলক ভাষণ দিয়ক, যাতে এই ধৰ্মমূলক ভাষণখিনি শুনি আমিও অলপমান আপ্লুত হ'ব পাৰোঁ বা আমি অলপ জানিব পাৰোঁ। সেইখিনি হনুমানৰ ওপৰত অলপমান বক্তব্য দিলোঁ হ'লে